এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা 11টা বাজিলে। মই ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। এতিয়া অলপ কাপোৰ আছে, কাপোৰ ধুলোঁ, কাপোৰ কানি মেলি এতিয়া মই আজি ভাবিছোঁ অকণমান মেচিনত বহিম, অলপমান কাপোৰ চিলাবলগীয়া আছে, চিলাম। তাকে আপোনালোকক দেখুৱাই যাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়াহ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মন পঢ়ি পঢ়ি সোমাই গৈছাগে। মন মনো মনো বদনা লিখি তোমাক খালিয়ে দিলে পঢ়ি পঢ়িবলৈ আৰু খাৰ কাম বন কৰি আজৰি হ'লোঁ। এতিয়া এয়া কাপোৰ উলিয়াই লৈছোঁ চিলাবলৈ। চাওঁচোন গোটেইখিনি চিলাই শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ। বেলেগ কামো আছে কৰিবলৈ, দুপৰীয়া ভাতো বনোৱা নাই, ল'ৰাকেইটাক গা ধুওৱাও নাই, গতিকে যিমান পাৰোঁ চিলাই। হাই গাইজ, মোৰ সম্পূৰ্ণকৈ গোটেইখিনি কাপোৰ চিলোৱা নহ'ল। এতিয়া দুপৰীয়া আহাৰ যোগাৰ কৰিবলৈ হ'ল, তাতে ল'ৰাকেইটাক গা ধুৱাবলৈ আছে, গতিকে কাম বন কৰি পিছত লগ পাই আছোঁ। এতিয়া দুপৰীয়া চিম্পলকৈ বনাই থ'ম, যিহেতু ওচৰতে ভাগৱত পাঠ আছে, গতিকে তালৈ এপাক যাব লাগিব। গতিকে বৰ বিশেষ নবনাওঁ, ৰেচিপি নেদেখুৱাওঁ, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। হ'ল গোসাঁই নোযোৱা ভাগৱতলৈ উঠা। কানাইটো কোনে ধৰিব? মই ওলাব লাগে। কানাইটো কোনে ধৰিব এতিয়া? কানাইটো কোনে ধৰিব? কানাইটো কোনে ধৰিব এতিয়া? কলপাত, তামোল, পাণ, ধূপ আৰু তেল, মেচ। জলদি আহা, ওলাব লাগে। ব'লা হাত মুখখন ধুই লাগে নেকি? আমি ওলাই কৰি আজৰি হ'লোঁ আৰু মনক থলোঁ ককাকৰ লগত। আহা আহা আহা, দেহা এফালে আহা। অ' ক'পা? চয়নিকা তালুকদাৰ আকৌ ভিডিঅ' অকণ কৰি দিব। তালুকদাৰ ক'ৰপা আহি গ'ল? এইজনী আমাৰ মৰম লগা ছোৱালীজনী, আমাৰ বাপজন আগত খোজকাঢ়ি গৈ আছে। গৈ থাকক, এইটো ভৰাই লওক মায়ে। কি লাগে? বৈদ্য পুখুৰী পাৰ পাই গ'লোহি আমি, এতিয়া গৈ থাকিম।
পাৰ্টি ভাগৱত পাঠলৈ আহা এইজনক বোলে মৰ্টন লাগে উপায় নাই আৰু ল'ৰা ছোৱালীৰ লগত আনিলে নামঘৰৰ পৰা ওলাই আহোঁতে লগ পালোঁ দাদা এজনক এয়া হৈছে তেওঁৰ ল'ৰা তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা বুলি জনালে আৰু মোৰ ভাল লাগিল তেনেকৈ জনোৱাৰ বাবে থেংক ইউ দাদা মোৰ ভিডিঅ'বোৰ তুমি চাই থাকিবা আৰু এনেদৰেই সাহস দি যাবা আহি আছোঁ ভাগৱত পাঠৰ পৰা আইসকল আহি আছে আৰু আমাৰ ইয়াৰ বাপজন ঘৰলৈ আহি আছোঁ আমি এতিয়া আকৌ সেই বৈদ্যপুখুৰীৰ পাৰেদিয়ে যাব লাগিব এই যে গছজোপা দেখিছে এইজোপা বহুত পুৰণি গছ হয় ইয়াৰ বয়সো যথেষ্ট হৈছে দেখি ভাল লাগে গছজোপা ভাগৱত পাঠৰ পৰা আহিলোঁ ঘৰ পালোহি আজিৰ ভ্লগটো ইমানতে সামৰি দিওঁ বৰ বেছি নাছিলে তথাপিও আশা কৰিছোঁ সকলোৱে চাই ভাল পাব আৰু যদিও মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব সকলো কুশলে থাকক আকৌ লগ পাম অন্য এটা ভ্লগত আজিলৈ আহোঁ বাই বাই